মৃত ব্যক্তিৰ এই দুটা বস্তু কেতিয়াও ব্যৱহাৰ নকৰিব, অন্যথা ভয়ংকৰ যাতনা সহিব লাগিব আপুনি। সেইবাবে প্ৰতিজন ব্যক্তিয়ে এই দুটা বস্তুৰ কথা অৱশ্যেই জানি লোৱা উচিত, নহ'লে আপুনি অনেক প্ৰকাৰৰ লোকচানৰ সন্মুখীনো হ'ব লাগিব। গৰুড় পুৰাণৰ ধৰ্মকাণ্ডৰ প্ৰেতকল্পত মৃত ব্যক্তিৰ এই দুটা বিশেষ বস্তুৰ বিষয়ে উল্লেখ কৰা হৈছে। প্ৰিয় দৰ্শক, এই জ্ঞানবৰ্ধক কথাখিনি ভগৱান শ্ৰীকৃষ্ণই গৰুড়ৰ আগত বৰ্ণনা কৰিছিল। গতিকে মৃত ব্যক্তিৰ সেই দুটা বস্তু কি জানিবলৈ কথাখিনি শেষলৈকে মন দি শুনিব, কাৰণ আধৰুৱা জ্ঞান ঘাতকৰ সমান। এদিন পক্ষীৰাজ গৰুড়ে ভগৱান শ্ৰীকৃষ্ণক সুধিলে, যেতিয়া কোনো জীৱই প্ৰাণ ত্যাগ কৰে তেতিয়া সেই জীৱই লগত কি কি বস্তু লৈ যায়, আৰু সেই জীৱই জীৱিত অৱস্থাত ব্যৱহাৰ কৰা কি কি বস্তু মৃত্যু হোৱাৰ পাছত আমি ব্যৱহাৰ কৰিব নালাগে। সেই প্ৰশ্ন শুনি ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে গৰুড়, তুমি অতি মহত্বপূৰ্ণ প্ৰশ্ন কৰিছা। এই সংসাৰত জন্ম লাভ কৰা প্ৰতি জীৱৰে মৃত্যু অনিবাৰ্য। এই সংসাৰত জন্ম লওঁতে মনুষ্যই খালী হাতৰেই আহে, কিন্তু যেতিয়া মৃত্যু হয় তেতিয়া 5বিধ বস্তু লৈ যায়। সেই 5বিধ বস্তুৰ ভিতৰত 2বিধ বস্তু মনুষ্যই মুখ কৰা বা ব্যৱহাৰ কৰা উচিত নহয়। সেই বস্তু দুটা কি, ধ্যান দি শুনা। মৃত্যুৰ পিছতো জীৱিত অৱস্থাত ব্যৱহাৰ কৰা 2বিধ বস্তুৰ প্ৰতি মোহ থাকি যায়। কেতিয়াবা সেই লোভ আৰু মোহ ইমানেই বাঢ়ি যায় যে যাৰ ফলত তেওঁ মৃত্যুৰ পিছতো পৃথিৱীৰ লোকতে ভ্ৰমণ কৰি থাকে। বহু মনুষ্যই মৃত্যু হোৱা ব্যক্তিৰ স্মৃতি নিজৰ লগত ৰাখে, আনকি ব্যক্তিজনে জীৱিত অৱস্থাত ব্যৱহাৰ কৰা বস্তু বহুলোকে ব্যৱহাৰ কৰা দেখা যায়। কিন্তু মৃত্যু হোৱা ব্যক্তিৰ বস্তু মনুষ্যই ব্যৱহাৰ কৰাটো উচিত নহয়, কাৰণ সেইবোৰ বস্তুৰ লগত মৃত ব্যক্তিজনৰ বহুতো আশা জড়িত হৈ থাকে। এইবোৰ বস্তুৰ প্ৰতি মৃত ব্যক্তিজনৰ লোভ থাকে। সেইবাবে সেইবোৰ বস্তু আমি ব্যৱহাৰ কৰিলে তেওঁলোকে মনত কষ্ট পায়। সেইবাবে সেই বস্তুবোৰ ব্যৱহাৰ নকৰি মনুষ্যই সেই বস্তুবোৰ ঘৰত সযতনে ৰাখিব লাগে, নাইবা বস্তুবোৰ লৈ গৈ নদীত উটুৱাই দিব পাৰে, কিন্তু ভুলতো সেই বস্তুবোৰ ব্যৱহাৰ কৰিব নালাগে। মৃত ব্যক্তিজনৰ আত্মাৰ শান্তিৰ কাৰণে এয়া বৰ মংগলজনক বুলি কোৱা হৈছে। হে পক্ষীৰাজ, এতিয়া তোমাক মই সেই বস্তুকেইটা কি কি ক'ব খুজিছোঁ। প্ৰথম বস্তুটোৱেই হ'ল কাপোৰ। মৃত্যু হোৱা ব্যক্তিজনৰ কাপোৰ ভুলতো ব্যৱহাৰ কৰিব নালাগে বা পিন্ধিব নালাগে, কাৰণ এই কাপোৰৰ লগত ব্যক্তিজন জড়িত হৈ থাকে। মৃত্যু হোৱা ব্যক্তিজনৰ স্মৃতিয়ে আমনি কৰিব পাৰে। মৃত ব্যক্তিৰ কাপোৰ পিন্ধিলে ব্যক্তি শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰে, আৰু সেই কাপোৰ পিন্ধা ব্যক্তিজনেও মৃত্যুৰ সোৱাদ ল'বলৈ ইচ্ছা কৰিব পাৰে। এইবোৰ কাৰণত মৃত ব্যক্তিৰ কাপোৰ পিন্ধা উচিত নহয়। পাৰিলে সেই কাপোৰবোৰ দান কৰিব লাগে। এনে কৰিলে মৃত ব্যক্তিৰ আত্মাই শান্তি পায়। আৰু দ্বিতীয়বিধ বস্তু হ'ল গহনা। মৃত ব্যক্তিৰ গহনা কাপোৰতকৈও লোভনীয় বস্তু। গহনাৰ প্ৰতি অধিক লোভ থাকে, কিন্তু যেতিয়া ব্যক্তিজনৰ মৃত্যু হৈ যায় তেতিয়া সেই মৃত ব্যক্তিৰ গহনা অন্য লোকে পিন্ধা দেখা যায়। এনে কৰিলে মৃত ব্যক্তিৰ আত্মাই অধিক কষ্ট পায়। গহনা পিন্ধা মানুহজনৰ প্ৰতি মৃত আত্মাটোৰ হিংসাৰ ভাৱ আহে আৰু মানুহজনক শাৰীৰিক আৰু মানসিক কষ্ট দিবলৈ আৰম্ভ কৰে। লগতে মৃত ব্যক্তিৰ আত্মাই শান্তি নাপাই মৃত্যু লোকতে ঘূৰি ফুৰে। এইবোৰ কাৰণতে মৃত ব্যক্তিৰ গহনা কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। সেই গহনাখিনি গলাই বেলেগ গহনা বনাই ল'ব লাগে, নাইবা কোনো মন্দিৰত দান কৰি দিব লাগে। ইয়াৰ পাছত ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে গৰুড়, মৃত্যুৰ পাছত মনুষ্যই নিজৰ লগত কেৱল পাপ আৰু পুণ্যখিনিহে লৈ যায়। মৃত্যুৰ পিছত আত্মাৰ লগত কিছু বিশেষ বস্তু থাকে, যি বস্তু অহা জন্মতো লগত থাকে। এই বস্তু আত্মাৰ কৰ্ম আৰু ইচ্ছাৰ সৈতে যোগ হৈ থাকে। হে পক্ষীৰাজ, এতিয়া সেই 5টা বস্তুৰ বিষয়ে শুনা, যিকেইটা বস্তু আত্মাৰ লগত সদায় থাকে। এই কথাখিনি ধ্যান দি শুনিবা। প্ৰথমটো বস্তু হ'ল কামনা, দ্বিতীয়টো বস্তু হ'ল বাসনা, আৰু তৃতীয়টো হৈছে কৰ্ম। কৰ্ম হ'ল এনে এক বস্তু যি মৃত্যুৰ পিছতো লগ নেৰে। জীয়াই থকা দিনত যিজনে ভাল বা বেয়া কাম কৰে তাৰ ফল মৃত্যুৰ পিছতো বা পিছৰ জন্মতো দেখা যায়। মৃত্যুৰ পাছতো আত্মাৰ লগত প্ৰতিটো কৰ্মৰ লেখাজোখা হয়। যদি জীৱিত অৱস্থাত ভাল কাম কৰিছে তেন্তে পৰম ধামত সুখ শান্তি লাভ কৰে আৰু পিছৰ জন্মতো সুখ শান্তি লাভ কৰে। বিপৰীতে যদি বেয়া কাম কৰিছিল তেন্তে নৰকত দুখৰ জীৱন কটাবলগীয়া হয়। সেইবোৰ কাৰণতে আমাৰ ধৰ্মশাস্ত্ৰত কৰ্মগতি মহত্বপূৰ্ণ বুলি কোৱা হৈছে। কৰ্মৰ গতি ইমানেই আচৰিত যে ই 7 জন্মলৈ আত্মাৰ পিছ নেৰে। সেইবাবেই মনুষ্যই সদায় পুণ্য কৰ্ম কৰিবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ পাছৰ চতুৰ্থ বস্তুটো হ'ল কাৰ্য। শেষত ভগৱান শ্ৰীকৃষ্ণই গৰুড়ক ভক্তিৰ মাহাত্ম্যৰ কথা কৈছে। ভক্তি এবিধ এনে পবিত্ৰ মাৰ্গ যিয়ে আমাক ভগৱানৰ লগত সংযোগ কৰি ৰাখে। যিজনে শুদ্ধ মনেৰে ভগৱানক আৰাধনা কৰে সেই ব্যক্তিৰ মৃত্যুৰ পিছতো ভক্তিৰ ফল লাভ কৰে। আত্মাক জন্ম মৃত্যুৰ চক্ৰৰ পৰা ৰক্ষা কৰিব পৰা শক্তিটোৱে হ'ল ভক্তি।
প্ৰিয় দৰ্শক, ভগৱান শ্ৰীকৃষ্ণই পক্ষীৰাজ গৰুড়ক কোৱা এই মহত্বপূৰ্ণ কথাখিনি আপোনাৰ জানিবলৈ পাই কেনে লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে এই কথাখিনি যাতে প্ৰতিজন ব্যক্তিয়ে জানিব পাৰে তাৰ বাবে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। যদিহে ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।